কবিতাৰ শিৰোনামা মই বিপ্লৱী মই তাণ্ডৱী কবি অম্বিকাগিৰি ৰায়চৌধুৰী। মই কাল বিজয়ী বিপ্লৱী মই কাল বিনাশী তাণ্ডৱী আজি বিপ্লৱ তোলো কৌ মই তাণ্ডৱ তোলো কৌ সৃষ্টিৰ স্নায়ু ধুনাধুন কৰি উতলি উঠিছে বিপ্লৱ মোৰ উতলি উঠিছে বিপ্লৱ ব্ৰহ্মাণ্ডৰ মেৰু প্ৰকম্পিত পিছে দাৰুণ তাণ্ডৱ মোৰ দাপিছে দাৰুণ তাণ্ডৱ নভু মহানীল চিৰাচিৰি কৰি প্ৰলয় ভংগী উঠে তাৰ চৰি স্বৰ্গ মৰ্ত ৰসাতল ৰেখা মুহাৰি মুচৰি কৰি দিলে একাকাৰ ক্ষিপ্তব তেজ মৰুত ব্যমৰ নোহোৱা কৰিলে চিনচাব পাৰাপাৰ কি পৰিণামেৰে ক্লান্তিত পৰি কতবা হয় সি ক্লান্ত নাপাওঁ বিচাৰি পাত্ৰ আধাৰ্য কৰো তাক শান্ত খোৱা বিলাসালয়ৰ কেদি পৰশত জীৱন দীপ্ত কৰ্মোল্লাসী ফুলপুচ্ছৰ ছন্দ পৰিছে ভাগি আত্মানন্দী সেৱা হৰসত গ্লানিৰ জটিল বেদনা জমিছে মত্তখকৰ বজ্ৰ আচুৰ লাগি তাতে তুলো নেকি তাণ্ডৱ মোৰ তাতে তুলো নেকি বিপ্লৱ আৰু চোন সৌৱা কুহুকি ৰূপৰ কুট মাধুৰীয়া পবিত্ৰতাৰ আজলি শিশুক উজুতি খুৱাই কৰে কেনে লতি ঘটি প্ৰবঞ্চনাৰ ধূৰ্ত ফাঁকিয়ে ঊৰ্ধ্বগামিনী প্ৰগতি গতিকে মাৰ্ঘাট মাৰি কৰি দিয়ে অধুগতি তাতে তুলো নেকি বিপ্লৱ মোৰ তাতে তুলো নেকি তাণ্ডৱ আৰু সেইফালে কয় লিখে এক কৰে ধৰে আন লুটি পুতি গাই শান্তিৰ গান দুৰ্মদ যত অনীতি আচৰি তুলিকা বোলাই দেখুৱাই মহাকবি ভিতৰত পুহি দুষ্ট পিসাচ বাহিৰত আকে মোহিনী কলাৰ ছবি তাতে তুলো নেকি তাণ্ডৱ মোৰ তাতে তুলো নেকি বিপ্লৱ সৌৱাচোন আৰু পদমৰ্যাদা ক্ষমতাৰ খকে মানৱীয়তাকে গিলা ডিঙি লৈকে আত্মাৰ ক্ষুধা ভৰিৰে মোহাৰি যৌন ক্ষুধাৰ পিসাচি ৰাপত মত্ত কৰ্তব্যৰ গেৰি তল কৰি বলিয়া চিঞৰি কেৱল দাবীৰ সত্য তাতে নেকি মোৰ তুলো তাণ্ডৱ বিপ্লৱ তুলো মোৰ কোনফালে চাই কোনফালে লৰো কোনটিকে এৰি কোনটিকে ধৰো এটাকে ধৰিলে আনফালে পুনু ক্ষিপ্ত দাপেৰে উদ্ভেদ উঠি আহে মোৰ লৰা ধপৰাৰ দুৰ্গতি চাই বিদ্ৰূপ বান হানি সকলোৱে হাঁহে আৰু দেখোচোন প্ৰগতি শিল্প কলাৰ আঁৰত লুকাই লালসা ভৰা সাগৰত কামনা দানৱে ধুমুহা তুলিছে উগাৰি তীব্ৰ তেজাল ক্লেদৰ ঢৌ হাঁহিছে বিকট কলমখ সানি কৰি বিষাক্ত জীৱন মাধুৰী মৌ তাতে তুলো নেকি তাণ্ডৱ মোৰ তাতে তুলো নেকি বিপ্লৱ কি মোটা চোন দেখো সকলোবিলাকে উঠিছে পৰিছে খেলি জাকে জাকে বাহিৰত কিয় পৰিছে দৃষ্টি ভিতৰতে দেখো স্বৰ্গ নৰক মোৰ সৃষ্টি স্থিতি প্ৰলয় বিনাশ নিজতেই দেখো ঘটিছে সকলোবোৰ নিজক এৰি দি কিয় তেনেহলে আনলৈ চাই অভিযোগ চলে জনে জনে হলে ক্লেদা পহৰণ গোটেই জগত হব সুবিমল শুদ্ধ উতলা ৰুখেৰে আনলৈকে চাই নৰব কাৰণ মৰিবলৈ হৈ ক্ৰুদ্ধ তুল তেনেহলে তুল তাণ্ডৱ বিৰাট বিপুল মহাবিপ্লৱ প্ৰথমে নিজৰ অহং সিন্ধু মন্থন কৰি নাৰকী কলুষ ক্লেদ ধ্বংসী বিনাশী তুল জীৱনত পুণ্য লৱণ কৰি অহমিকা ছেদ তাৰ লগে লগে সীমা অসীমৰ সংযোজনাৰ সাপটো গছকি খচি নিৰ্মল কৰি সৃষ্টি কলাক কলুষিত কৰি নৰক দি আছে পচি